আসসালামু আলাইকুম রহমতুল্লাহি ওবৰকাতু। আপোনালোক সকলোকে মোৰ খন্দকাৰ এডুকেশ্যনেল ইনষ্টিটিউটলৈ স্বাগতম জনাই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ 10মান শ্ৰেণীৰ আৰবী অধ্যয়ন বিষয়ৰ 8ম পাঠ নাশিদুল আমাল। নাশিদুল আমাল কৰ্মৰ গীত। এই কবিতাটো অসমীয়া অনুবাদৰ সৈতে আলোচনা কৰা হ'ব। আপোনালোকে ধৈৰ্য সহকাৰে শুনিব আৰু মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰি নতুন ছাত্ৰ ছাত্ৰীক আগুৱাই যোৱাৰ বাবে বাট দেখুৱাই দিব। উহেব্বুল আমাল। উহেব্বু মই ভাল পাওঁ, আমাল কৰ্ম মই ভাল পাওঁ কৰ্মক। ৱা আহৱা পচন্দ কৰোঁ বা ভক্তি কৰোঁ আমাল কৰ্মক। উহেব্বুল আমাল ৱা আহৱাল আমাল মই কৰ্মক ভাল পাওঁ আৰু কৰ্মক ভক্তি কৰোঁ। উহেব্বুল আমাল ৱা আহৱাল আমাল মই কৰ্মক ভাল পাওঁ আৰু কৰ্মক ভক্তি কৰোঁ। লিআন্নাল আমাল সাবিলুল আমাল কিয়নো কৰ্মই আশাৰ পথ বা ভৰসাৰ উপায়। লিআন্নাল আমাল লিআন্না কিয়নো আমাল কৰ্ম কিয়নো কৰ্ম সাবিলু ৰাস্তা বা পথ বা উপায় আল আমাল মানে আশা বা ভৰসা। লিআন্নাল আমাল সাবিলুল আমাল কিয়নো কৰ্মই আশাৰ পথ বা ভৰসাৰ উপায়। বিহি নাৰতাকি। বিহি নাৰতাকি যাৰ দ্বাৰা আমি আৰোহণ কৰোঁ বা উঠোঁ। বিহি নাৰতাকি যাৰ দ্বাৰা আমি আৰোহণ কৰোঁ বা উঠোঁ। ইলাল কিম্মাতি। ইলাল কিম্মাতি শৃংগ বা শিখৰলৈ। শৃংগ বা শিখৰলৈ। বিহি নাৰতাকি ইলাল কিম্মাতি যাৰ দ্বাৰা বা কৰ্মৰ দ্বাৰা আমি আৰোহণ কৰোঁ উচ্চ শিখৰলৈ। যাৰ দ্বাৰা বা কৰ্মৰ দ্বাৰা আমি আৰোহণ কৰোঁ উচ্চ শিখৰলৈ। বিহি নাত্তাকি যাৰ দ্বাৰা আমি ৰক্ষা পৰোঁ বা আমি ৰক্ষা পাওঁ। আহৱাদি আক্ৰমণ বা আঘাত। জামান সময়। যে বিহি নাত্তাকি আৱাদিজ জামান যাৰ দ্বাৰা বা কৰ্মৰ দ্বাৰা সময়ৰ আক্ৰমণৰ পৰা আমি ৰক্ষা পৰোঁ। বিহি নাত্তাকি আৱাদিজ জামান যাৰ দ্বাৰা বা কৰ্মৰ দ্বাৰা সময়ৰ আক্ৰমণৰ পৰা আমি ৰক্ষা পৰোঁ বা পাওঁ। আনাজ জাৰিও। আনা আনা মানে মই। জাৰিও খেতিয়ক বা কৃষক। আনাজ জাৰিও মই খেতিয়ক বা কৃষক। আনাজ চানি আনা মানে মই চানি মানে শ্ৰমিক আৰু ময়ে শ্ৰমিক। চানি মানে শ্ৰমিক বা উৎপাদনকাৰী। যে আনাজ জাৰিও
আনাজ সানিউ ময়েই কৃষক ময়েই শ্রমিক বা ময়েই খেতিয়ক আৰু ময়েই উৎপাদনকাৰী আনাজ জাৰিউ আনাজ সানিউ ময়েই কৃষক আৰু ময়েই শ্ৰমিক বা ময়েই খেতিয়ক আৰু ময়েই উৎপাদনকাৰী আনাল আমিলু আনা মানে মই আমিলু মানে বনোৱা বা কৰ্মী মই বনোৱা বা মই কৰ্মী বুনাতুল ওয়াতান বুনাতু গড়োতা বা নিৰ্মাণ কৰোতা ওয়াতান মাতৃভূমি যে আনাল আমিলু বুনাতুল ওয়াতিন ময়েই বনোৱা আৰু মাতৃভূমিৰ গড়োতা বা ময়েই কৰ্মী আৰু মাতৃভূমিৰ নিৰ্মাণ কৰোতা আনা ফিল জিবালু আনা মানে মই ফি মানে তবা ভিতৰত জিবালু পাহাৰ বা পৰ্বত মই পাহাৰ বা পৰ্বতৰ ভিতৰত বা মাজত ৱা উমকি গভীৰতা বা তলি বিহাৰু সাগৰ আনা ফিল জিবালু ৱা উমকিল বিহাৰু আনা ফিল জিবালু ৱা উমকিল বিহাৰু মই থাকোঁ পাহাৰ বা পৰ্বতৰ উচ্চ শিখৰত আৰু সাগৰৰ গভীৰত মই থাকোঁ পাহাৰ বা পৰ্বতৰ উচ্চ শিখৰত আৰু সাগৰৰ গভীৰত ৱা জাউফি মাজ বা ভিতৰ আল মাগাৰাতি গুহা গাত বা গহ্বৰ ৱা জাউফিল মাগাৰাতি যে গুহাৰ মাজত বা গাঁতৰ ভিতৰত আহৱাল আমালা আহৱাল আমালা আহৱা মানে পচন্দ কৰোঁ বা ভক্তি কৰোঁ আমাল মানে কৰ্ম ৱা জাউফিল মাগাৰাতি আহৱাল আমাল আহৱাল আমাল মই থাকোঁ গুহাবোৰৰ মাজত মই থাকোঁ গুহাবোৰৰ মাজত আৰু মই পচন্দ কৰোঁ কৰ্ম ৱা জাউফিল মাগাৰাতি আহৱাল আমাল মই থাকোঁ গুহাবোৰৰ মাজত আৰু মই পচন্দ কৰোঁ কৰ্ম বি ইলমিন ৱা নুৰুন বি ইলমিন যে বিদ্যা ৱা নুৰু আৰু পোহৰ ৱা আজমিন ধীৰতা বা স্থিৰতা চকুৰ হেন চৰাই বি ইলমিন ৱা নুৰ ৱা আজমিজ চকুৰ আজমিজ চকুৰ বিদ্যা পোহৰ আৰু হেন চৰাইৰ ধীৰতা
বিদ্যা পোহৰ আৰু হেন চৰাইৰ স্থিৰতা। ৱাখুলকিন আৰু স্বভাৱ বা আকৃতি, চাবৰ ধৈৰ্যশীল বা ধীৰমান। ৱাখুলকিন চাবৰ ধৈৰ্যশীল স্বভাৱ বা ধীৰমান আকৃতি। নুৱাদ্দিউ আমি সম্পন্ন কৰোঁ, আমাল কৰ্ম। ৱাখুলকিন চাবৰ নুৱাদ্দিল আমাল আৰু ধৈৰ্যশীল স্বভাৱ বা চৰিত্ৰৰ দ্বাৰা আমি সম্পন্ন কৰোঁ কৰ্ম। ৱাখুলকিন চাবৰ নুৱাদ্দিল আমাল আৰু ধৈৰ্যশীল চৰিত্ৰৰ দ্বাৰা আমি সম্পন্ন কৰোঁ কৰ্ম।